হে ভগৱান, আজি দেখোন ৰ'দটো বৰ চা, কেনেকৈনো ৰুওঁ ইমান গেলা গৰমত। এইফালে মা দেউতা পোৱালি কঠীয়া তোলাত ব্যস্ত হৈ আছে। বাৰিষা শাওণ মাহ খেতি ভৰপূৰ, সকলোৱে পথাৰত ব্যস্ত হৈ আছে। ৰোৱাই ৰুইছে, তোলাই তুলিছে, হাল বোৱাই হাল বাইছে, আলি দিয়ে আলি দিছে, সকলো নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছে। মই পিছে খেতি কৰা দিনকেইটা খুবেই ভাল লাগে। বাৰিষা দিনকেইটা কষ্ট হয় যদিও মই খুবেই ভাল পাওঁ। ৰুই তুলি এইবিলাক কাম কৰি মোৰ খুবেই ভাল লাগে। আজি পিছে ৰ'দটো বৰ চা, তাকে ভাবি এইফালে ময়ো ওলালোঁ পথাৰলৈ বুলি। আজি ৰ'দটো বৰ চা, তাকে গাঁৱলীয়া ছোৱালী, খেতি কৰা আগৰ ছোৱালী, খেতি নকৰিলে খামনো কেনেকৈ? খেতিটো কৰিবই লাগিব, পথাৰলৈ যাবই লাগিব, ৰোৱা তোলাটো কৰিবই লাগিব, নকৰিলেনো কেনেকৈ? এইফালে পথাৰ আহি পালোহি, ৰুইছোঁ আৰু মাজত ধৰি ৰুইছোঁ। মাজত ধৰি ৰুলে বোলে সোনকালে শেষ হয় মাটিডৰা, সেইবাবে মাজত ধৰি ৰুইছোঁ আমি সকলোৱে। পথাৰত জোকো ওলাইছে ইমান, সেইকাৰণে আমি দ মাটিডৰা নাই ৰোৱা, মাকে আপাকে আৰু পেহীকে ৰুব দিছোঁ। আমি সেইবাবে বাম ডুবালৈ আহি লৈছোঁ, ভয়ো লাগে জোকলৈ। আপোনালোকৰ পিছে কেনেকুৱা লাগে বাৰিষা দিনকেইটা? ৰুই তুলি খেতি কৰি, গাঁৱলীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ আপোনালোকৰ কেনেকুৱা লাগে? কমেণ্ট কৰি জনাবচোন, মোৰো জানিব মন যায় নহয়। মোৰ পিছে বহুত ভাল লাগে বাৰিষা দিনকেইটা, খেতি পথাৰত ৰুই তুলি এইবিলাক মই খুবেই ভাল পাওঁ। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, মোৰো জানিবলৈ মন যায়। আজি ৰ'দটো বৰ চা, সেইবাবে আমি ৰাস্তাৰ কাষলৈ গছ এজোপা তললৈ গৈ ল'লোঁ চাহ খাবলৈ। মোৰ পিছে পথাৰত চাহ খাই খুবেই ভাল লাগে। মোৰ দৰে আৰু কাকা ভাল লাগে কমেণ্ট কৰি জনাবচোন। চাহ খাই, ভাত খাই, মানে এইবিলাক মই খুবেই ভাল পাওঁ। আপোনালোকেও জনাব কেনেকুৱা লাগে। অকণমান ৰিলচো বনালোঁ, আমিকেইটাই অকণমান ধেমালি কৰিলোঁ, মানে অকণমান জমনি কৰি বেছি ভাল লাগে, সেইবাবে জমনি কৰিলোঁ অকণমান। চাহ খাই অকণমান জিৰাই সতাই আকৌ ৰুবলৈ বুলি আহিলোঁ। ৰুইও শেষ কৰিব লাগে আৰু ৰ'দটো বহুত চাহ হৈ আহি আছে। আজি কিন্তু পথাৰত ভাত খাব নাপালোঁ, সেইকাৰণে অকণমান বেয়া লাগিছে। পথাৰত ভাত খাই খুবেই ভাল লাগে মোৰ, মানে আপোনালোকৰ কেনেকুৱা লাগে পথাৰত ভাত খাই? মোৰ বৰ ভাল লাগে। আজি ঘৰতে ভাত খোৱা হ'ল, পথাৰত ভাত খাবলৈ